নমস্কাৰ বন্ধু বান্ধৱীসকল, বিশ্বকৰ্মা পূজাৰ দিনা আমি কি ভুল কৰিব নালাগে আৰু বিশ্বকৰ্মা পূজা কৰিলে কি লাভ হয় জানো আহক। ভগৱান বিশ্বকৰ্মাৰ জন্মদিনৰ দিনা বিশ্বকৰ্মা ভগৱানৰ পূজা কৰা হয়। বিশ্বকৰ্মা পূজা আহিন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত কৰা হয়। কোৱা হয় সেইদিনা ভগৱান বিশ্বকৰ্মা দেৱৰ জন্ম হৈছিল। সেইদিনা ভগৱান বিশ্বকৰ্মা দেৱৰ লগত কল কাৰখানা সা সামগ্ৰীবিলাকৰ পূজা কৰা হয়। এইদিনা ভগৱান বিশ্বকৰ্মা দেৱৰ পূজা কৰিলে বেপাৰ বাণিজ্য বৃদ্ধি হয় আৰু জীৱনলৈ সুখ শান্তি আহে। যদি আপুনি এইদিনা পূজা কৰি আছে তেনেহ'লে আপুনি এইকেইটা কথাৰ বিশেষ ধ্যান ৰাখিব। বিশ্বকৰ্মা পূজাৰ দিনা আপুনি ভুলতো নকৰিব এইকেইটা কাম। বিশ্বকৰ্মা পূজাৰ দিনা আপুনি যন্ত্ৰ পাতি লোহাৰ সামগ্ৰী আদিৰ অপমান নকৰিব। পুৰণি হ'লেও ভালদৰে ধুই চাফ চিকুণ কৰি ফোট দিব। পুৰণি বুলি ভাবি পেলাই দিলে বিশ্বকৰ্মা ভগৱান ৰুষ্ট হয় আৰু আপোনাৰ বেপাৰ বাণিজ্যত লোকচানৰ সন্মুখীন হ'ব পাৰে। আৰু মনত ৰাখিব, যদি আপোনাৰ কল কাৰখানা আছে তেনেহ'লে পূজাৰ দিনা বিশ্ৰাম দিব আৰু সেইদিনা যেন আপুনি বিশ্বকৰ্মা দেৱৰ লগত জড়িত সামগ্ৰী বা সৰঞ্জাম নিজেও ব্যৱহাৰ নকৰে আৰু আনকো ব্যৱহাৰ কৰিব নিদিয়ে। যদি আপোনাৰ কল কাৰখানা আছে তেনেহ'লে বিশ্বকৰ্মা পূজা নিশ্চয় কৰিব। পূজাত বিশ্বকৰ্মা ভগৱানৰ প্ৰতিমা নিশ্চয় আনিব। বিশ্বকৰ্মা পূজাৰ দিনা ভুলতো সুৰা মাছ মাংস আদি ভোজন নকৰিব। আপোনাৰ বেপাৰ বাণিজ্যৰ বৃদ্ধিৰ কাৰণে দুখীয়া মানুহ আৰু ব্ৰাহ্মণক দান কৰক। সেইদিনা আপুনি আপোনাৰ গাড়ী মটৰ চাফ চিকুণ কৰি পূজা কৰিব। বন্ধু বান্ধৱীসকল, বিশ্বকৰ্মা পূজাৰ দিনা কোনোবাই আপোনাৰ বাহন বা যিকোনো বিশ্বকৰ্মা দেৱৰ লগত জড়িত সামগ্ৰী খোজে ভুলতো নিদিব। ভালদৰে বুজাই দিব যেন আপোনাক বেয়া নাপায়। এনেকুৱা কৰিলে আপুনি আপোনাৰ ঘৰত অহা বিশ্বকৰ্মা দেৱক সন্মান দিয়া হয়। বিশ্বকৰ্মা পূজাৰ দিনা আপোনাৰ ঘৰৰ সামগ্ৰীবিলাকৰ পূজা কৰি ফোট অৱশ্যে দিব। এনেকুৱা কৰিলে ভগৱান বিশ্বকৰ্মা বহুত সন্তুষ্ট হয়। ফোট দিয়াৰ অৰ্থ হ'ল আপুনি ভগৱান বিশ্বকৰ্মাৰ সুৰক্ষা দিয়াৰ কথা দিছে। যি লোকে বিশ্বকৰ্মা পূজাৰ দিনা ভগৱান বিশ্বকৰ্মাৰ প্ৰতিমা ৰাখি বিধি বিধানেৰে পূজা কৰে তেওঁৰ বেপাৰ বাণিজ্যত ভৰপূৰ লাভ হয় আৰু তেওঁৰ ঘৰত কেতিয়াও ধন সম্পত্তি টকা পইচাৰ অভাৱ নহয়। বন্ধু বান্ধৱীসকল, মোৰ এনেকুৱা নতুন ভিডিঅ'বোৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক কৰক আৰু কমেণ্টত জয় বিশ্বকৰ্মা লিখিব নাপাহৰিব।